এজন অতি দৰিদ্ৰ কিন্তু সৎ কাঠকটীয়া আছিল। এদিন নদীৰ পাৰত কাঠ কাটি থাকোঁতে হঠাৎ তেওঁৰ কুঠাৰখন হাতৰ পৰা পিছলি দ পানীত পৰি গ'ল। কুঠাৰখন হেৰুৱাই কাঠকটীয়াজনে বৰ দুখেৰে কান্দিবলৈ ধৰিলে। তেতিয়াই নদীৰ মাজৰ পৰা জলদেৱতা ওলাই আহিল আৰু সুধিলে, হেৰা কাঠকটীয়া, তুমি কিয় কান্দিছা? সকলো কথা শুনি জলদেৱতাই পানীত বুৰ মাৰিলে আৰু এখন জিলিকি থকা সোণৰ কুঠাৰ লৈ আহিল। জলদেৱতাই সুধিলে, এইখন তোমাৰ কুঠাৰ নেকি? কাঠকটীয়াজনে ক'লে, নহয় দেৱতা, এইখন মোৰ নহয়। তাৰ পিছত তেওঁ এখন ৰূপৰ কুঠাৰ আনিলে, কিন্তু কাঠকটীয়াজনে ক'লে, এইখনো মোৰ নহয়। শেষত জল দেৱতাই কাঠকটীয়াৰ সেই পুৰণা কুঠাৰখন উলিয়াই আনিলে। নিজৰ কুঠাৰখন দেখি কাঠকটীয়াজনে আনন্দত ক'লে, হয় দেৱতা, এইখনহে মোৰ কুঠাৰ। কাঠকটীয়াৰ এই সততা দেখি জল দেৱতা অতি সন্তুষ্ট হ'ল আৰু পুৰস্কাৰ হিচাপে ৩খন কুঠাৰ তেওঁক উপহাৰ দি দিলে। মনত ৰাখিব বন্ধুসকল, সততাই সদায় জয়লাভ কৰে।